আমাৰ এই সুন্দৰ জীৱনটো আমাক কষ্ট নিদিয়ে কষ্ট দিয়ে আমাৰ জীৱনৰ চাবিকাঠি যেতিয়া আমি আনৰ হাতত তুলি দিওঁ আনৰ হাতত তুলি দি যেতিয়াই তুমিয়েই মোৰ জীৱন বুলি আনক ক'বলৈ লওঁ তেনে কিছু আপোন ব্যক্তিয়ে কিন্তু আমাৰ এই সুন্দৰ জীৱনটোক কষ্ট দিয়ে আমাৰ বেছিভাগৰে নিজৰ জীৱনৰ সুখ দুখৰ চাবিকাঠি নিজৰ হাতত নাথাকে এই সুখ দুখৰ চাবিকাঠি থাকে আনৰ হাতত যেতিয়াই আন কোনোবাই আমাক ভাল বুলি কয় তেতিয়া আমি নিজকে ভাল বুলি ভাবিবলৈ লওঁ আকৌ যদি কোনোবাই আমাক বেয়া বুলি কয় তেতিয়া আমি নিজকে বেয়া বুলি ভাবিবলৈ লওঁ প্ৰথম অৱস্থাত আপোনালোকে নিজেই নিজক ভাল পাবলৈ শিকক আনৰ হাতত আপোনাৰ জীৱনৰ সুখ দুখৰ চাবিকাঠি তুলি নিদিব যেতিয়ালৈকে আপোনাৰ জীৱনৰ সুখ দুখৰ চাবিকাঠি আনৰ হাতত তুলি দিব যেতিয়ালৈকে আনৰ হাতত থাকিব তেতিয়ালৈকে আপোনালোকে জীৱনত দুখবোৰ আহি থকাটো একেবাৰে স্বাভাৱিক কথা গতিকে প্ৰথম অৱস্থাত আপোনালোকৰ জীৱনৰ সুখ দুখবোৰ নিজৰ মাজতে লৈ নিজে উপলব্ধি কৰিবলৈ শিকক নিজৰ জীৱনটো আনৰ হাতত তুলি দি তুমিয়েই মোৰ জীৱন বুলি আনক ক'বলৈ নাযাব কাৰণ তেওঁলোকে আপোনাৰ এই সুন্দৰ জীৱনটোক কষ্ট দিয়ে গতিকে নিজৰ জীৱনটোক মৰম কৰি আগুৱাই লৈ যাওক চাব এদিন আপোনালোকে বিচৰা ধৰণে সুখবোৰ আপোনালোকে নিজৰ হাতৰ মুঠিত ল'ব